হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি যাব লৈছোঁ আমাৰ ঘৰৰ ওচৰৰে মন্দিৰ এটাত। শিৱ মন্দিৰ হয়, তাত মোৰ চাকি দিব লগা আছিলে আৰু মই দি আহোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মই আৰু মোৰ আইতা যাম আৰু এয়া হৈছে মোৰ আইতা। ডাঙৰ কোনোবা এজন লগত গৈ দিলে এনেও ভাল লাগে নহয় জানো বাৰু। আৰু মই মন্দিৰৰ ভিতৰ ভাগত মই ভিডিঅ' কৰিব নোৱাৰিম, সেইবাবে বাহিৰৰ পৰা এনেই অলপমান ক্লিপছ অকণমান লৈ থৈ দিলোঁ। মন্দিৰটো সম্পূৰ্ণকৈ বনাই হোৱা নাই, তথাপিও সকলোৱে ইয়াত চাকি বন্তি জ্বলাইহি আৰু নিজৰ মনৰ আশাবিলাক ইয়াত কয়হি আৰু এই মন্দিৰটো এটা বিশেষত্ব আছে যে কি মানে মনত যিটো আশা লৈ যোৱা হয় ন, সেইটো আশা মানে পূৰ্ণ হয়, মানে নিজৰ মানে শুদ্ধ মনেৰে যেতিয়া আৰু এয়া আমি ঘৰলৈ যাব ওলাইছোঁ। আমি চাকি বন্তি দিলোঁ আৰু এয়া এটা আৰু এয়া মায়ে কৰিছে ফুলৰ যত্ন, মানে বহুত দিনো হৈ গৈছিলে ফুলবিলাক যত্ন নোলোৱা, শুকায়ে গৈছিলে আৰু সেইবাবে মায়ে ফুলৰ গুৰিটোত অলপমান শুকান গোবৰ দি দিছিলে। আৰু এইটো ফুল হয় পাৰিজাত, সকলোৱে হয়তো চিনি পায় নহয় জানো বাৰু। এতিয়া সন্ধিয়া 5:30 মানেই বাজিলে। পাপাই গৰুকেইটাও বান্ধি লৈছে আৰু দেখিছেনে এয়া কেমেৰাটো দেখি মানে একদম ওচৰলৈ আহি দিছে। এইটো কি লৈ দেখিছে কি কৰিছে। ক'ত ধুব লাগিব? দুবুটি চুবুটি শেষ। আৰু এয়া আমি গধূলি কি খাওঁ কি নাখাওঁ কৰি চাওমিনকে আনিলোঁ। তো আমি তিনিজনীয়ে খালোঁ, পাপা নাছিল বাবে পাপাৰ কাৰণে নানিলোঁ, পাপায়ো নাখায় বাৰু এইবিলাক জাংক ফুডবিলাক। আৰু এয়া হৈছে ককাই সদায় গধূলি টাইমত আমাৰ ঘৰত আহে টিভি চাবলৈ। আৰু এয়া মই ৰাতিৰ সাজটোৰ কাৰণে বনাব লৈছোঁ চিকেন, আৰু মই সৰু সৰুকৈ কাটি থৈছোঁ বাঁহগাজ। আৰু এয়া দেখিছেনে, তাই মানে মই মেলাত লৈ যাম বুলি কৈছিলোঁ কিন্তু তাইৰ এক্সাম আছে ন, সেইবাবে মই তাইক নিনিলোঁ, এক্সামটো দি লোৱা বুলি ক'লোঁ। কিন্তু তাই মানে একদম ঠেহ পাতি পিনে মোলৈ নাচায়ো। কিন্তু কাইলৈ মানে তাইক লৈ যাব লাগিব বাৰু, তাৰো মই ভ্লগ এটা দিম, আপোনালোকে সকলোৱে চাব। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ, আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। থেংক ইউ।